অল ইন ওৱান এক্সাম চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাৰ সন্মুখত কেইটামান গুৰুত্বপূৰ্ণ কোশ্চেন আৰু আনসাৰ লৈ আহিছোঁ, যিসকলে ৰেলৱে ডি গ্ৰুপ, SSC, আসাম পুলিচ আৰু ইৰিগেশ্যনত এপ্লাই কৰিছে তেওঁলোকৰ পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কোশ্চেনৰ বিষয়ে আলোচনা কৰিম। তো আহক বন্ধুসকল ভিডিঅ'খন আৰম্ভ কৰোঁ। ভিডিঅ'খন আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'খন শেষলৈকে দেখিব। ভিডিঅ'খনত কোনো ত্ৰুটি হৈ থাকিলে মোক কমেণ্ট কৰি জনাব। আহক বন্ধু ভিডিঅ'খন আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে হাজোৰ পোৱামক্কা কোনে সজাইছিল? হাজোৰ পোৱামক্কা কোনে সজাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গিয়াছুদ্দিন আউলিয়া। গিয়াছুদ্দিন আউলিয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰত্নধ্বজ সিংহ বা চুলিকফা। ৰত্নধ্বজ সিংহ বা চুলিকফা। নেক্সট কোশ্চেন, কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? এটা ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন হয়, এইটো যিকোনো এক্সামত দি থাকে। কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? চুহুংমুং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুহুংমুং। চুহুংমুং হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? এইটো এটা ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন হয়। ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল, অৰ্থাৎ কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱাল নিৰ্মাণ কৰা হৈছিল? কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱাল নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহ। 1694 চনত 1696 চনত ইয়াক নিৰ্মাণ কৰা হৈছিল আৰু গদাধৰ সিংহৰ ৰাজত্ব কালত। নেক্সট কোশ্চেন, মূলা গাভৰুৰ স্বামীৰ নাম কি? মূলা গাভৰুৰ স্বামীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰেচেনমুং বৰগোহাঁই। প্ৰেচেনমুং বৰগোহাঁই হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰা প্ৰচলন কৰিছিল, তেওঁৰ নাম কি? অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰা প্ৰচলন কৰিছিল, তেওঁৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ সিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুক্লধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাৰাজ নৰনাৰায়ণৰ দিনত। মহাৰাজ নৰনাৰায়ণ আছিল কোচবিহাৰৰ পৰা নৰনাৰায়ণপুৰলৈ। নেক্সট কোশ্চেন, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণপথখনৰ নাম কি আছিল? আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণপথখনৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ইটাখুলি। ইটাখুলি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল? কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতি চিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, আহোম কেতিয়া ইংৰাজৰ হাতলৈ যায়? অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1826 চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি। ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি 1826 চনত অসমখন ইংৰাজৰ হাতলৈ গুচি যায়। নেক্সট কোশ্চেন, কোন আহোম ৰজাৰ দিনত
প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ লক্ষ্মী সিংহ। স্বৰ্গদেউ লক্ষ্মী সিংহ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰপাল। বীৰপাল হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, আহোম ৰাজত্বৰ সোণালী যুগত দেশদ্ৰোহী আখ্যা পোৱা বদন ফুকনক কোনে হত্যা কৰিছিল? আহোম ৰাজত্বৰ সোণালী যুগত দেশদ্ৰোহীৰ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰূপসিংহ বংগালে। ৰূপসিংহ বংগালে হত্যা কৰিছিল। নেক্সট কোশ্চেন, বন্ধুসকল ভিডিঅ'খন নিশ্চয় ভাল লাগিছে। ভিডিঅ'খন যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'খনত কোনো ত্ৰুটি হৈ থাকিলে মোক কমেণ্ট কৰি জনাব।